हेलो फ्रेंड्स मैं आज আপোনালোকৰ মাজলৈ লৈ আহিছো এটি নতুন ভিডিও আহক আমি ভিডিওটো আৰম্ভ কৰো মই আজি লৈ আহিছো খৰিকাত দিয়া গাহৰি মাংসৰ এটি ৰেচিপি তাৰ কাৰণে মোক লাগিব এতিয়া বইল কৰি লোৱা গাহৰি মই মাংসখিনি আগতীয়াকৈ বইল কৰি থৈছিলো মাংসখিনি বইল কৰিলে সহজে সিজে আৰু খাবলৈ লৈছো খৰিকা মই বাহৰ লৈছো আপোনালোকে যদি পাৰে আপোনালোকৰ সুবিধা অনুযায়ী আপোনালোকে লোহাৰ ষ্টিকো ল'ব পাৰে আৰু মোৰ লগত আছে এতিয়া পিয়াজ আদা নেমু আৰু জলকীয়া আপোনালোকে জলকীয়া বেছিকেও ল'ব পাৰে মই যেহেতু জ্বলা বেছি খাব নোৱাৰো সেইকাৰণে মই ইমানখিনিয়ে লৈছো আৰু এতিয়া মই এই মাংসখিনি এটা এটাকৈ এই খৰিকাত ভৰাই যাম এতিয়া এয়া মোৰ মাংসখিনি খৰিকাত ভৰাই হ'ল এতিয়া যেহেতু আমি মাংসখিনি জুইত দিম সেইকাৰণে এতিয়া বলক আমি জুই চলে যাম এতিয়া মই মাংসখিনি জুই তাপ পোৱাকৈ তাৰ ওপৰতে মই দিছোঁ যাতে মাংসখিনিয়ে জুই তাপটো পাই থাকে আৰু জুই তাপত সিজি যায় মাজে মাজে মই লৰাই থাকিম চাৰিওফালে যাতে মাংসখিনি ভালকৈ সিজে জুই তাপটো পায় এয়া মোৰ মাংসখিনি পুৰি হ'ল এতিয়া মই সোৱাদ অনুযায়ী নিমখ লৈছোঁ আপোনালোকে আপোনালোকৰ সোৱাদ অনুযায়ী দিব আৰু গোটেইখিনি হেৰিখিনি পিঁয়াজৰ জলকীয়া আদা আৰু লগতে নেমু অলপ চেপি গোটেইখিনি মিক্স কৰি ল'ম এয়া নেমু অলপ ওপৰত চেপি দিছোঁ এয়া মোৰ এতিয়া মাংসখিনি মিক্স কৰি হৈ গ'ল মোৰ খৰিকাত দিয়া মাংস এতিয়া ৰেডি হৈ গৈছে এতিয়া ইয়াৰ টেষ্ট ল'বলৈহে বাকী আছে আৰু মাংসখিনি বহুত টেষ্টি